নমস্কাৰ আজিৰ ভিডিঅ'টো আগবঢ়াইছে 40 নম্বৰ ডুবি বালক প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ইন্দ্ৰাণী তালুকদাৰে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। মই এখন কাগজ লৈছোঁ বৰ্গ আকাৰৰ। বৰ্গ আকাৰ মানে বুলি ক'লে বুজি পোৱাই যে চাৰিওটা বাহু সমান হ'ব। এতিয়া কাগজখন মাজেৰে ভাঁজ কৰি দিছোঁ। এনেদৰে ভাঁজ কৰি দি পেলাই আৰু কাষ দুটা এনেদৰে ভাঁজ কৰি দিছোঁ। মাজৰ ভাঁজখিনিত দুয়োটা কাষ যে ভাঁজ কৰি দিছোঁ সেইখিনি মাজৰ ভাঁজটোত লগ লাগিছে। এইখিনি লাহে ধীৰে সমানকৈ তোমালোকে কৰিবা। মই ভিডিঅ'টোত যেনেদৰে দেখাইছোঁ ঠিক তেনেদৰে সমানকৈ কৰিবা। এতিয়া ওলোটাই দি পেলাই এই যে ভাঁজ কৰিছিলোঁ সেই অংশটো এনেদৰে লগ লগাই দিছোঁ। জোঙা অংশখিনি একেবাৰে এনেদৰে তলৰ পিনে লগ লগাই দিছোঁ। এতিয়া এনেদৰে ভিতৰ ফালে আকৌ ভাঁজ কৰি দিছোঁ। তোমালোকে ভিডিঅ'টো এনেদৰে চাই যোৱা। আৰু এতিয়া অকণমান টানি দিছোঁ। এইদৰে টানি দিছোঁ, অকণমান বেছিকৈ টানি দিছোঁ। এনেদৰে টানি দিবা, তোমালোকে লাহেকৈ টানি দিলে হ'ব। এনেদৰে দিয়াৰ পিছত এতিয়া এইখিনি অংশ ভিতৰ ফালে সোমাই দিছোঁ অকণমান। ভিডিঅ'টো ভালদৰে চালে বুজি পাবা। এইখিনি ভালদৰে সোমাই দিছোঁ ভিতৰ ফালে। দেখাত এনেকুৱা হৈ যাব। এতিয়া এইটো মই যিহেতু কুকুৰা এটা বনাইছোঁ, গতিকে কুকুৰাটোৰ মূৰৰ ওপৰত ফুল বনাই দিছোঁ। ফুলটো তোমালোকে যদি ৰঙীন কাগজেৰে কৰা তেতিয়াহ'লে এনেদৰে ৰং কৰি নিদিলেও হ'ব। মই বগা কাগজত এনেদৰে কাটি দিছোঁ। এতিয়া ৰং কৰাখিনি কেঁচিৰে এনেদৰে কাটি দিম। এতিয়া আঠা লগাই দিছোঁ। তোমালোকে ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ আঠাখিনি লগাই দিবা। মাজৰ অংশখিনিত আঠাখিনি লগাই দিবা। এয়া হৈ গ'ল। এইবাৰ কুকুৰাৰ চকুটো মই ক'লা কলমেৰে আঁকি দিছোঁ। এতিয়া ঠোঁটটোত মই ৰঙা ৰং ব্যৱহাৰ কৰিছোঁ। পিছৰ ফালেও একেদৰে ৰং ব্যৱহাৰ কৰিছোঁ। চকুটোত ক'লা ৰং ব্যৱহাৰ কৰিছোঁ আৰু ফুলখিনিত ৰঙা ৰং ব্যৱহাৰ কৰিছোঁ। কাগজেৰে সুন্দৰ কুকুৰা এটি বনালোঁ। তোমালোকেও এইদৰে বনাই চাবাচোন আৰু মোক বনাই দেখুৱাবা। কেনেকুৱা পালা জনাবা। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।